हेलो एवरीवन नमस्कार মই ইনাটি নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো যিহে গৰম পৰিছে কতো ওলাব নোৱাৰা হৈছো আৰু আজি দিনটো মই কতো ওলোৱা নাই যি ৰ'দ দিছে আৰু মোৰ ৰ'দত ওলালে মোৰ বহুত বেছি মূৰ বিষাইতো সেইবাবে আজি ঘৰতে আছো আৰু যেহেতু গৰম বহুত দিছে একো কাম কৰিবলৈ ইচ্ছা নাযায় হলেও মানে কামটো কৰিবই লাগিব এইফালে এখন ধুনিয়া চাদৰ মই দহি গুঠি আছো আৰু চাদৰখন ইমান মৰম লগা চাদৰ মানে চাদৰ মেখেলা দুযোৰ চিলাব দিছিলে আৰু বুৱা কাপোৰ এনেও বহুত বেছি ভাল লাগে যিমান কিনা কাপোৰ হক বুৱা কাপোৰে কেতিয়াও পাত্তা নাপায় আৰু এই কাপোৰযোৰ ডিজাইন কৰিবলৈ দিছিলে এগৰাকী বাই আৰু সেই কাপোৰযোৰো মই ডিজাইন কৰিবলৈ লৈছো গৰমত কিন্তু মন নাযায় হলেওতো কৰিবই লাগিব যেহেতু মই এই কামটো কৰিয়ে মই চলি আছো তো সেইবাবে ফেনৰ তলত ধুনিয়াকে বহি এইফালে মই গুঠা আৰম্ভ কৰি দিছো তাৰ পাছতে এয়া মই ৰাতিপুৱাৰ ভাতখিনি খাই ললো যেহেতু ৰাতিৰে মাংস আছিলে তো ৰাতিপুৱা ভাতখিনি মই ধুনিয়াকে খাই ললো আৰু এইফালে ভাইটি ধুনিয়াকে খেলি আছে হি গৰম মই তাক কৈ আছো যে কি কৰি আছে হি বোলে প্লাষ্টাৰ কৰিব ঘৰ